Languages of the world. Chinese. চীনী-টিবেটান ভাষাৰ এটা গোট যিবোৰ সৰ্বাধিক জনসংখ্যাই কয়। চীনত বহুত উপভাষা প্ৰচলিত যদিও মেণ্ডাৰিন আৰু কেণ্টনিজ ভাষাৰ প্ৰচলন বেছি। চাইনিজ ভাষা প্ৰচলিত কিছুমান ঠাইৰ নাম চাইনা, টাইৱান, ছিংগাপুৰ এণ্ড মালয়েছিয়া। স্পেনিছ আইবেৰিয়ান পেনিনচুলাৰ পৰা উৎপত্তি হোৱা এটা ৰোমান্স ভাষা। স্পেনিছ ভাষা প্ৰচলিত কিছুমান ঠাইৰ নাম স্পেইন, মেক্সিকো, কলম্বিয়া, আৰ্জেণ্টিনা। ইংলিছ লিংগুৱা ফ্ৰেংকা হিচাপে বিশ্বজুৰি প্ৰচলিত পশ্চিম জাৰ্মানিক ভাষা। ইংলিছ ভাষা প্ৰচলিত কিছুমান ঠাইৰ নাম ইউনাইটেড ষ্টেটছ, ইউনাইটেড কিংডম, অষ্ট্ৰেলিয়া। হিন্দী উত্তৰ ভাৰতত কথিত এটা ইণ্ডো-আৰিয়ান ভাষা। হিন্দী ভাষা প্ৰচলিত কিছুমান ঠাইৰ নাম ইণ্ডিয়া, নেপাল। এৰাবিক মিডল ইষ্ট আৰু নৰ্থ আফ্ৰিকাত কথিত এটা ছেমেটিক ভাষা। এৰাবিক ভাষা প্ৰচলিত কিছুমান ঠাইৰ নাম ছাউদি আৰেবিয়া, ইজিপ্ট, ইউনাইটেড আৰব এমিৰেটছ। বেংগলী ভাৰতীয় উপমহাদেশত কথিত ইণ্ডো-আৰিয়ান ভাষা। বেংগলী ভাষা প্ৰচলিত কিছুমান ঠাইৰ নাম বাংলাদেশ, ইণ্ডিয়া। পৰ্তুগীজ পৰ্তুগালৰ পৰা উৎপত্তি হোৱা এটা ৰোমান্স ভাষা। পৰ্তুগীজ ভাষা প্ৰচলিত কিছুমান ঠাইৰ নাম পৰ্তুগাল, ব্ৰাজিল, এংগোলা, মোজাম্বিক। ৰাছিয়ান ৰাছিয়া আৰু চুবুৰীয়া দেশত কথিত এটা স্লেভিক ভাষা। ৰাছিয়ান ভাষা প্ৰচলিত কিছুমান ঠাইৰ নাম ৰাছিয়া, ইউক্ৰেইন, কাজাখস্তান। জাপানীজ জটিল লিপিৰে ভৰা এটা পূৰ্ব এছিয়ান ভাষা। জাপানীজ ভাষা প্ৰচলিত কিছুমান ঠাইৰ নাম জাপান। পঞ্জাবী ইণ্ডো-আৰিয়ান ভাষা যাক ছাউথ এছিয়াৰ পঞ্জাৱ অঞ্চলত কোৱা হয়। পঞ্জাবী ভাষা প্ৰচলিত কিছুমান ঠাইৰ নাম ইণ্ডিয়া, পাকিস্তান। জাৰ্মান মধ্য ইউৰোপত কথিত পশ্চিম জাৰ্মানিক ভাষা। জাৰ্মান ভাষা প্ৰচলিত কিছুমান ঠাইৰ নাম জাৰ্মানী, অষ্ট্ৰিয়া, ছুইজাৰলেণ্ড। জাভানীজ মূলতঃ ইণ্ডোনেছিয়া দেশত কথিত এটা ভাষা। জাভানীজ ভাষা প্ৰচলিত কিছুমান ঠাইৰ নাম ইণ্ডোনেছিয়া। ফ্ৰেঞ্চ ফ্ৰান্সৰ পৰা উৎপত্তি হোৱা এটা ৰোমান্স ভাষা। ফ্ৰেঞ্চ ভাষা প্ৰচলিত কিছুমান ঠাইৰ নাম ফ্ৰান্স, কানাডা, বেলজিয়াম, সেনেগল। তেলেগু দক্ষিণ ভাৰতত কথিত এবিধ দ্ৰাবিডিয়ান ভাষা। তেলেগু ভাষা প্ৰচলিত কিছুমান ঠাইৰ নাম ইণ্ডিয়া, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা। মাৰাঠী মহাৰাষ্ট্ৰ ৰাজ্যত কথিত ইণ্ডো-আৰিয়ান ভাষা। মাৰাঠী ভাষা প্ৰচলিত কিছুমান ঠাইৰ নাম ইণ্ডিয়া, মহাৰাষ্ট্ৰ। ভিয়েটনামিজ ভিয়েটনামত কথিত এটা অষ্ট্ৰ-এছিয়াটিক ভাষা। ভিয়েটনামিজ ভাষা প্ৰচলিত কিছুমান ঠাইৰ নাম ভিয়েটনাম। কোৰিয়ান
উত্তৰ আৰু দক্ষিণ কোৰিয়াত কথিত ইষ্ট এছিয়াই এটা ভাষা। কোৰিয়ান ভাষা প্ৰচলিত কিছুমান ঠাইৰ নাম: সাউথ কোৰিয়া, নৰ্থ কোৰিয়া। তামিল। দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত কথিত এবিধ দ্ৰাবিডিয়ান ভাষা। তামিল ভাষা প্ৰচলিত কিছুমান ঠাইৰ নাম: ইণ্ডিয়া, শ্ৰীলংকা। ইটালিয়ান। ইটালীৰ পৰা উৎপত্তি হোৱা এটা ৰোমান্স ভাষা। ইটালিয়ান ভাষা প্ৰচলিত কিছুমান ঠাইৰ নাম: ইটালী, ছুইজাৰলেণ্ড, ছেন মেৰিনো। টাৰ্কিছ। মূলতঃ টাৰ্কিত কথিত এটা টাৰ্কিক ভাষা। টাৰ্কিছ ভাষা প্ৰচলিত কিছুমান ঠাইৰ নাম: টাৰ্কি, নমস্কাৰ বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। গতিকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।